নমস্কাৰ বন্ধুসকল। তো বন্ধুসকল, আজি ভিডিঅ'টো মই আপোনালোকৰ কাৰণে মেট্ৰিক পাছ, এইচ পাছ আৰু ডিগ্ৰী পাছ সকলোৰ কাৰণে নতুন চাকৰি আপডেট লৈ আহিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুকেইটা পদ আছে, তো পাৰ্মানেণ্ট চাকৰি হয়। তো আপোনালোকক দেখাই দিছোঁ। চবৰ ফাৰ্ষ্টত যোনটো পষ্ট আছে, এই পষ্টটোৰ নাম হ'ল ট্ৰেডছমেন মেইড। আপোনালোকে দেখিব পাৰিব ইয়াতে। আৰু তাতে ভেকেঞ্চিখিনি যদি চাই আপোনালোকে, আনৰিজাৰ্ভডৰ 134টা আছে, OBCৰ কাৰণে 89টা আছে, SCৰ কাৰণে 49টা, STৰ কাৰণে 25টা, EWSৰ কাৰণে 33টা, টোটেল 330টা পোষ্ট আছে। তো বন্ধুসকল, আপোনালোকে যদি ইয়াতে যদি চেলাৰীটো চাই, চেলাৰীটো আছে আপোনালোকৰ 18,000 পৰা 56,900 টকা, মানে ষ্টাৰ্টিঙত আপোনালোকে প্ৰায় 25,000 মানো পাই যাব পাৰে, বা তাতকৈ অলপ বেছি কম হ'ব পাৰে। তো ভাল চেলাৰী হয়, পাৰ্মানেণ্ট চাকৰি হয়। তো ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো আপোনালোকে 10th ক্লাছ পাছ, মানে আপোনালোকৰ মেট্ৰিক পাছ বা 10th ক্লাছ পাছ হ'লে আবেদন কৰিব পাৰিব। নেক্সট যোনটো পষ্ট আছে, এই পষ্টটোৰ নাম হ'ল JOA বা LDC, যোনটো কোৱা হয় লাৱাৰ ডিভিজন ক্লাৰ্ক। এই পষ্টৰ কাৰণেও আপোনালোকৰ যোনটো কোৱালিফিকেশ্যন আছে, এই কোৱালিফিকেশ্যন হৈছে HS পাছ বা 12 ক্লাছ পাছ। আৰু ইয়াত যোনটো চেলাৰীটো আছে, চেলাৰীটো আছে 89,900 টকাৰ পৰা 63,200 টকালৈকে আছে। নেক্সট পষ্টটোৰ নাম হৈছে মেটেৰিয়েল এছিষ্টেণ্ট, ইয়াত চেক কৰিব পাৰিব। আৰু ইয়াতে যোনটো চেলাৰী আছে, এইটো 29,200 টকাৰ পৰা আৰম্ভ কৰি 92,300 টকা। বহুত বেছি চেলাৰী আছে। ইয়াতে আপোনালোকৰ কি কি লাগিব এইটো চাই লওক। গ্ৰেজুৱেট অৰ ইকুইভেলেণ্ট ইন এনি ডিচিপ্লিন ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি। তো আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব, যিকোনো গ্ৰেজুৱেশ্যন হ'ব, মানে BA পাছ, BSc, BCom, তেনেকৈ যদি যিকোনো বেলেগো হ'ব পাৰে, আপোনালোকৰ বেচেলাৰ যিকোনো ডিগ্ৰী হ'লে আবেদন কৰিব পাৰিব। আৰু লগতে কৈছে অৰ ডিপ্ল'মা ইন মেটেৰিয়েল মেনেজমেণ্ট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ অৰ্গেনাইজেশ্যন। তো মেটেৰিয়েল মেনেজৰ ওপৰত যদি ডিপ্ল'মা আছে, তেতিয়াহ'লেও আবেদন কৰিব পাৰিব। তো নেক্সট যোনটো পষ্ট আছে, এই পষ্টটোৰ নাম হৈছে MTSৰ কাৰণে আপোনালোকৰ চেলাৰীটো আছে 18,000 পৰা 56,900 টকা। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে 10 ক্লাছ পাছ, মানে HSLC বা মেট্ৰিক পাছ। নেক্সট পষ্টটোৰ নাম হৈছে ফায়াৰমেনৰ কাৰণেও আপোনালোকৰ যোনটো চেলাৰী আছে, চাব পাৰিব বহুকেইটা পদ আছে, 64টা পদ আছে। ইয়াত যোনটো আপোনাৰ চেলাৰী আছে, এইটো 19,900 টকাৰ পৰা 63,200 টকালৈকে। ইয়াৰ কাৰণেও কোৱালিফিকেশ্যনটো 10 পাছ বা মেট্ৰিক পাছ হ'লে আবেদন কৰিব পাৰিব। চাই লওক আপোনালোকে ইয়াতে। নেক্সট যোনটো পষ্ট আছে, এই পষ্টটোৰ নাম হৈছে 255(1) ABOU ট্ৰেডছমেন মেইড। ইয়াতে আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে, এই পষ্টখিনি টোটেল চেলাৰী আছে আপোনালোকৰ 18,000 পৰা 56,900 টকালৈকে। লগতে আপোনালোকৰ যোনটো কোৱালিফিকেশ্যন আছে, এইটো মেট্ৰিক পাছ হ'লে দেখিব পাৰিব, 10 পাছ লিখা আছে, 10 পাছ হ'লে আবেদন কৰিব পাৰিব। তো বন্ধুসকল, এতিয়া কথাটো হ'ল যে কেনেকৈ আবেদন কৰিব। তো বন্ধুসকল, আপোনালোকৰ এইজ লিমিট আছে, এই এইজটো আপোনালোকৰ দেখিব পাৰিব ইয়াতে। এইজ লিমিটটোৰ কি কণ্ডিশ্যন দিছে। তো আপোনালোকে এইজ যোনটো আছে, এই এইজটো আপোনাৰ 25 বছৰ, 18 পৰা 25ৰ ভিতৰত হ'ব লাগিব, মানে জেনেৰেল কেণ্ডিডেটৰ কাৰণে। তো এতিয়া আপোনালোকে চাই লওক যে আপোনালোকে কেনেকৈ আবেদন কৰিব। এইখিনি মই দেখাই দিছোঁ, ফুল ইনফৰ্মেশ্যন আপোনালোকক। তো আপোনালোকে আবেদনটো যোনটো হয়, এইটো অনলাইন নহয়, অফলাইন হয়। অফলাইন মানে আপোনাৰ ডকুমেণ্টখিনি পঠাব লাগিব। ক'ত পঠাব লাগিব এইখিনি দেখাই দিছোঁ। চেণ্ট্ৰেলৰ চাকৰি হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত চাকৰি হয়। তো এইখিনি ভাল চাকৰি হয়। তো ফায়াৰমেনৰ যোনখিনি পষ্ট আছে, এই পষ্টখিনিত আপোনালোকৰ দেখিব পাৰিব ৰানিং হ'ব। তো কাৰণ ফায়াৰমেনৰ এইখিনিতো আপোনালোকৰ অলপ পুলিচৰ কামৰ টাইপ তেনেকৈ হয়, পুলিচৰ নিচিনাই আপোনালোকৰ ফিল্ডত কাম থাকিব। তো কেতিয়াবা তো বন্ধুসকল, চাই লওক ইয়াতে যোনটো JOA আছে, এইখিনিৰ কাৰণে দৌৰিব নালাগে, এইখিনিৰ কাৰণে কম্পিউটাৰ টেষ্ট হ'ব। তো আপোনালোকে চাই লওক, এইখিনি ফুল ইনফৰ্মেশ্যন আছে কেনেকৈ চিলেকশ্যন প্ৰচেছ হ'ব। তো যদি বহুতে ভাবে যে বিনা পৰীক্ষাৰ চাকৰি কেতিয়াবা ইজি হয়, কাৰণ যদি এপ্লাই কম হয়, কিন্তু বেছিকৈ এপ্লাই হ'লে বিনা পৰীক্ষাৰ হ'লে মাৰ্কছখিনি দিয়ে চিলেকশ্যন হয়, তেতিয়া মানে আপোনাৰ নিজৰ যোনটো এক্সাম ল'ব বা ৰানিং হ'ব, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যদি পাছ কৰি লয়, তেতিয়াহ'লে পোৱাৰ চান্সটো বেছি হৈ যায়। তো ইয়াতে যোনটো আপোনালোকে এপ্লাই যোনটো প্ৰচেছ আছে, এই প্ৰচেছটো হৈছে আপোনালোকে আবেদন কৰিব লাগিব অফলাইন কেনেকৈ কৰিব পাৰিব, এইটো আপোনালোকে লিখিব লাগিব। লিখি আপোনালোকে ক'ত পঠাব, এইখিনি মই দেখাই দিছোঁ। ইয়াতে পঠাব লাগিব আপোনালোকে। এইখিনিৰ কাৰণে ফুল ইনফৰ্মেশ্যন যোনটো মই লিংক দিছোঁ, কমেণ্ট বক্সত আপোনালোকে পাই যাব। লিংকটোত গৈ আপোনালোকে এই 8 নম্বৰ যোনটো পেজ আছে, এই 8 নম্বৰ পেজটোত আহিলে পাই যাব। আৰু লগতে আপোনাৰ ফৰ্মখিনি ফুল মই দি দিছোঁ, ফৰ্মখিনিও তলত গ'লে আপোনালোকে পাই যাব। মই দেখাই দিছোঁ ফৰ্মখিনি, সেইটো চাওক ফৰ্মখিনি। তো যোনটো পষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব, এইখিনি ফিল আপ কৰিব, ইয়াতে ক্লিক কৰি দিব। যেনেকৈ যদি আপোনালোকে ফায়াৰমেনৰ কাৰণে কৰে, তেতিয়াহ'লে ফায়াৰমেন বুলি এনেকৈ টিক দিব। লগতে আপোনালোকে ফটোগ্ৰাফ ইয়াতে লগাব। আপোনালোকৰ ৰিক্ৰুটমেণ্ট ন'টিছ নাম্বাৰটো আপোনালোকে পাই যাব, ওপৰত লিখা আছে। পোষ্ট এপ্লাইড ফৰ কোনটো পষ্টৰ কাৰণে কৰি আছে, এইখিনি আপোনাৰ নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, আধাৰ কাৰ্ড নাম্বাৰ, তেনেকৈ আপোনালোকে সকলো ডকুমেণ্টখিনি দি দিব। দিয়াৰ পিছত আপোনালোকে লগতে এই ফৰ্ম ফিল আপ কৰি লগতে আপুনি কি কৈছে ডকুমেণ্ট লাগিব, এই ডকুমেণ্টখিনি আপোনালোকে দি পঠাব লাগিব। মই দেখাই দিছোঁ ক'ত পঠাব লাগে।
তো বন্ধু যদি আপোনালোকে এনেকুৱা ৰেগুলাৰ আপডেট লাগে চৰকাৰী চাকৰি আৰু যিমানখিনি ভাল প্ৰাইভেট চাকৰি আহে এইখিনিৰ বিষয়ে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব পাৰে। নেক্সট ভিডিঅ' আমি আকৌ লগ পাম নতুন কিবা আপডেটৰ লগত, তেতিয়ালৈকে ধন্যবাদ।